कहाँ से आप लोग? हम लोग गुवाहाटी से। गुवाहाटी से आए? हाँ, कहाँ जा रहे हैं? चेरापूंजी रह रहे हैं हम लोग। चेरापूंजी? हाँ, कितना दिन के लिए? ऐसे तो ट्रिप 4-5 दिन का है, बाकी देखते हैं क्या होता है आगे। ठीक है। आप लोग कहाँ जा रहे हैं? चेरापूंजी। हाँ, सेम। चेरापूंजी। बढ़िया है। हाँ। रंगिया से आप लोग? तुम गुवाहाटी से? गुवाहाटी कहाँ? बस स्टैंड आएली। बस स्टैंड आएली। 5 दिन के लिए है ना? हाँ, 4-5 दिन के लिए। ठीक है, जाओ। ঠিক আছে, থ্যাংক ইউ, বেস্ট অফ লাক। এই এতে সান এটা ওয়াটারফল, কি সুন্দর এটা ওয়াটারফল, যোৱাৰ ৰাস্তা নাই, বহুত ভাল লাগে, যাব পাৰিলে ভাল আছিল, ৰাস্তাই নাই, হেৎ তেৰিকাৰ, যা বাদ দে। সুন্দৰ এটা ভিউ চাওক, সৌখন পাহাৰত কেনেকুৱা মেঘে আৱৰি দিছে, পুৰা পাহাৰত লাগি আছে, আমি সেইখন পাহাৰলৈ যাম, আপোনালোকে চাব, কি সুন্দৰ এটা ভিউ চাওকচোন, কি মনোমোহা মজা। মই যিটো জেগাত আছোঁ এইটো চেৰাপুঞ্জীৰ এখন ঠাই, আৰু ইয়াত চাওক চাৰো চাইড পাহাৰ, তাৰে মানে চিৰি বনাই দিছে, তাত চাব পাৰি, তললৈকে নুমি যাব পাৰি, এইটো পাহাৰ যে দেখিছে কোণাত, সেই তালৈকে যাব পাৰি, কিন্তু ভয়ংকৰ হয়। তো যিয়ে নহওক, এই প্ৰাকৃতিক সৌন্দৰ্যৰ যিটো আল্লাহৰ কুদৰত খুবেই ভাল, আৰু এনেকুৱা এটা বনাইছে নহয়, মজা। আৰু তাত যদি কিবা টেনশ্যন আছে নহয়, আপোনাৰ টেনশ্যন চল্ভ। একচুৱেলি ৰাতিপুৱাৰ পৰা মোৰ মূৰটো গৰম হৈ আছে, কাৰণ যাব গৈছিলোঁ এঠাইত, কিন্তু যোৱা নহ'ল, সেইটোতো জানেই, মই প্ৰথম ভিডিঅ'টোত কৈছোঁ। তো নেক্সট ভিডিঅ'টোত একচুৱেলি বেয়া লাগি আছে, কাৰণ বহুত জেগা ঘূৰি ঘূৰি এনেকুৱা অৱস্থা, আৰু ইমান দূৰৰ পৰা আহিছোঁ চেৰাপুঞ্জী চাবলৈ, কিন্তু সেনেকৈ সুবিধা নাই, আৰু বৰষুণ ৰ'দ, মানে ভালকৈ চাবই নোৱাৰি, ওলাবই নোৱাৰি, ইমান বৰষুণ, আৰু প্লাছ মই ৰেইনকোট নিয়া নাই, বহুত প্ৰব্লেমত ফচি আছিলোঁ। আৰু এই চাওক কি সৌন্দৰ্য মনোমোহা, চাৰো চাইড পাহাৰ, পাহাৰৰ মাজে মাজে সৌন্দৰ্য লুকাই আছে, পাহাৰত যেন কিবা আমি পাইছোঁ তেনেকুৱা লাগে, বহুত ভাল লাগে। আপোনালোকে চাওকচোন, সেইটো পাহাৰ দেখিছেনে, সেইখন পাহাৰত আমি যাম আৰু অলপ সময়। চেৰাপুঞ্জী ঠাইডোখৰ হ'ল প্ৰাকৃতিৰ সৌন্দৰ্য, আৰু প্ৰাকৃতি যে চব তাতেই তেনেকুৱা, চাওক ইমান সৌন্দৰ্য যে চেৰাপুঞ্জীতে লুকাই আছে, আল্লাহৰ কুদৰত, চাৰো চাইড পাহাৰ, পাহাৰে পাহাৰ, পাহাৰে ভৈয়াম। তো এই হ'ল চেৰাপুঞ্জীৰ প্ৰাকৃতিক, আৰু প্ৰাকৃতিক সৌন্দৰ্যত
যে সারা বিশ্বকে মাতি আছে এই চেৰাপুঞ্জীয়ে। কি মনোমোহা গছ-গছনি ভৰপূৰ চেৰাপুঞ্জী। এই চেরাপুঞ্জির ঝাকাস ঝাকাস প্রাকৃতিক সৌন্দর্য ভরপুর এইগুলো হচ্ছে চেরাপুঞ্জি। ভাই কি করেন, ভাষা নাই, যে নাকি সৌন্দর্যের ভাষা নাই, ওইখানে এই হচ্ছে চেরাপুঞ্জি। এখানে না কি মজা, আপনারা আসতে পারেন ভাই এখানে একটা। তো আমার সাথে আছে সার্ভিস উপরে। তো চাওকচোন মই তললৈকে দেখামাই চাওক, বহুত তললৈকে নুমিব পাৰে, কিন্তু অলপ ৰিক্সি হয়। বাঘ ভালুকৰ পৰা সাৱধান তাতে লিখাই আছে। তো মই নাযাওঁ, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহি তো আমরা এখন যাবো শিলংয়ে। শিলংয়ের থেকে গুয়াহাটি। তো চলুন আমরা এখন যাবো শিলংয়ে। শিলংয়ে অল্প ভাত টাত খাইয়ে তো আরেকটা এটা আরম্ভ করবো। আর হচ্ছে এখানে একটা ছোট্ট একটা ভিউ আছে, দেখতে পাচ্ছি একটা নিয়ে মজা না। ভয়ংকৰ জাগা হয় এইডোখৰ। আৰু তলত কিন্তু এটা গাঁও আছে, যাব পাৰি, কিন্তু পাহাৰীয়া গাঁও, মানে ঘৰবোৰ বহুত পাতল পাতল ঘৰ হয়, বহুত সৌন্দৰ্য লুকাই আছে তাত, আৰু গাঁওখন বহুত ডিচিপ্লিন। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই চাওক কি সৌন্দৰ্য, মনোমোহা দৃশ্য। এইবোৰ হ'ল পাহাৰৰ খেলা। চেৰাপুঞ্জী হ'ল পাহাৰৰ খেল, আৰু পাহাৰেই প্ৰাকৃতিক, আৰু এই পাহাৰেই যে সাৰা বিশ্বকে মাতি আছে, আহা আমাক চাই যোৱা, এনেকুৱা ঠাই। আৰু এইবিলাক নিজৰা, সৰু সৰু নিজৰা আছে, আৰু আপোনালোকক দেখুৱাম এটা ভাল নিজৰাত গৈ আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো।
কেনা আমি নিজেই জানি না আমি কেনা। ও ও ও